আপুনি হয়তো PhDত যিবিলাকে ইউনিভাৰ্চিটি লেভেলত ৰিচাৰ্চ কৰে আপুনি যদি ফিজিক্স কেমেষ্ট্ৰি পঢ়ি থকা একজন ছাত্ৰ বা ছাত্ৰীক আপুনি সেই বিষয়বিলাক এটা বৈজ্ঞানিক ধাৰণাৰে এনালাইচিছ কৰিবৰ কাৰণে যদি উলিয়াই দিয়ে প্ৰতিটো শ্লোক ভগৱানে দিয়া যিকেইটা কোৱাণ্টাম ফিজিক্সে এতিয়া প্ৰুভ কৰি আছে আপোনালোকে হয়তো চকুত নপৰে হয়তো পৰে যদি গুৰুত্ব নিদিয়ে যিবিলাক কথা যেনে ধৰি লওক কোৱাণ্টাম এণ্টাংগলমেণ্ট ফিজিক্স পঢ়া বা কেমেষ্ট্ৰি পঢ়া মানুহখিনিয়ে হয়তো এইখিনি বুজি পাব 2023ত নোবেল প্ৰাইজ ঘোষণা কৰিছিল ফিজিক্সত কোৱাণ্টাম এণ্টাংগলমেণ্ট আৰু সেই কোৱাণ্টাম এণ্টাংগলমেণ্টে এনেকৈ পৃথিৱীখনক আগুৱাই লৈ যাব আৰু যোনে আগুৱাই নিব যিসকল বিজ্ঞানীয়ে কোৱাণ্টাম ফিজিক্সত ৰিচাৰ্চ কৰিব সেইসকলে এদিন পৃথিৱীত ৰাজ কৰিব সেইসকলে পৃথিৱীত নিজৰ হেজিমনি দেখাব তো আপোনাৰ হাতত সেইখিনি ৰিচাৰ্চ আছিল সেইখিনি ৰিচাৰ্চ আপোনাৰ হাতত আছিল শ্ৰীমদ ভগৱত গীতাখন আমাৰ এখন বৈজ্ঞানিক পুথি য'ত আপুনি প্ৰতিটো শ্লোকত বিজ্ঞানৰ প্ৰতিটো সূত্ৰ আইনষ্টাইনে দি যোৱা নিউটনে দি যোৱা আপুনি হাইজেনবাৰ্গৰ থিয়ৰী আপুনি যদি আৰু অলপমান আগবাঢ়ি যায় তেতিয়া আপুনি পল ডিৰাক তাৰপিছত যদি আপুনি নতুন জলিঞ্জাৰ বা এতিয়াৰ কোৱাণ্টাম চাইণ্টিষ্টসকলক আপুনি বিশ্বাস কৰে বা সিহঁতৰ থিয়ৰীসমূহ পঢ়ে তেতিয়া আপুনি দেখিব যে হয় আমাৰচোন এই এতিয়া বৈজ্ঞানিকসকলে ৰিচাৰ্চ কৰি বা বহুত চিন্তা চৰ্চাৰ বহুত এক্সপেৰিমেণ্টৰ পিছত যিখিনি ৰিজাল্টৰ সন্মুখীন হ'ল যিখিনি আমি পালোঁ বুজি সেইখিনিচোন আমাৰ আপুনি ধৰ্মীয় গ্ৰন্থ বুলি ভাবি থকা সেইখন মহান বৈজ্ঞানিক গ্ৰন্থ শ্ৰীমদ ভগৱত গীতাত বহুত বছৰ আগৰ পৰাই লিখি থোৱা হয়তো চনটো আমি কেতিয়াও ক'ব নোৱাৰিম কিমান বছৰ আগৰ পৰা আছিল সেইখন গ্ৰন্থত সেই গোটেইখিনি কথা আছে আপুনি কিয় নবনায় এইখন কিয় আপুনি হাইস্কুলত পঢ়াব নিদিয়ে কিয় আপুনি হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীক পঢ়াব নিদিয়ে কিয় সিহঁতক আপুনি ইউনিভাৰ্চিটি লেভেলত ৰিচাৰ্চ কৰিব নিদিয়ে এইখন কিতাপত আপুনি আজি চাওক সেইখন ৰিচাৰ্চ সেইখন কিতাপৰ সেইখন মহান গ্ৰন্থৰ প্ৰতিটো শ্লোকত আপুনি ইউনিভাৰ্চিটি লেভেলত ৰিচাৰ্চ কৰিব দিয়ক আৰু তাৰ আপুনি কনচিকুৱেঞ্চবিলাক চাওক তাৰ অবজাৰ্ভেশ্যনবিলাক চাওক আৰু বিচাৰি ওলোৱা তথ্যসমূহ আপুনি ওলাওক তেতিয়া আপুনি গম পাব জগত আৰু এই জগতৰ সত্য আৰু অন্তিম সত্য সেই গ্ৰন্থখনতে সকলো লিখা আছে তো আজিৰ ভিডিঅ'টো মই বহুত পলম নকৰি পেলাই এইখিনিতে শেষ কৰিব এইকাৰণে খুজিছোঁ কাৰণ আমি একো বিষয় বা একো টপিক স্পেচিয়েলি লৈ পেলাই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁ আজি আমি ক'ব খুজিছিলোঁ যে আমি হয়তো অদূৰ ভৱিষ্যতে আমাৰ ভিডিঅ'ৰ যোগেদি আমি কোনবিলাক কথা চৰ্চা কৰিম চৰ্চা কৰা এখন প্লেটফৰ্ম লাগে সকলোকে চৰ্চা যেতিয়াৰ পৰা নাথাকে জ্ঞান বিজ্ঞানৰ তেতিয়া মানুহে শিকিব নোৱাৰে আপুনি ভাবি থকা আপোনাৰ জীৱন দৰ্শন আপোনাৰ প্ৰতিটো চিন্তাই এটা এটা দৰ্শন আৰু সেই দৰ্শনটোক আপুনি যদি নিজে অকল নিজৰ মাজতে ৰাখি থৈ দিছে তেতিয়া হয়তো সেইটোৰ সত্যতা বহুত বেছি নাথাকিব পাৰে তাক আপুনি 100% বৈজ্ঞানিক ধাৰণাৰে প্ৰমাণ কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি এখন প্লেটফৰ্মত আহি পেলাই এখন মঞ্চত আহি পেলাই আপুনি বিভিন্ন ধৰণৰ এক্সপাৰ্টৰ লগত কথা নাপাতে হয় সেই চৰ্চাক আমাক দৰকাৰ নাই কোনোবা এটা নিউজ চেনেলত আহি আপুনি তৰ্ক কৰিব এটা বিশেষ ৰাজনৈতিক দলৰ হৈ আপুনি বহুত কথা ক'ব আপুনি সেই ৰাজনৈতিক দলটোৰ ধাৰণা সেই ৰাজনৈতিক দলটোৰ আপুনি আইডিঅ'লজি লৈ পেলাই আপুনি ৰাইজৰ সন্মুখত প্ৰকাশ কৰিব তেনেকুৱা আমাক চৰ্চা দৰকাৰ নাই আমাক চৰ্চাৰ দৰকাৰ আছে আপুনি নিৰপেক্ষ হৈ সংবিধানখন সন্মুখত ৰাখি পেলাই সংবিধানখনৰ বৈজ্ঞানিক ধাৰণাসমূহ সন্মুখত ৰাখি শ্ৰীমদ ভগৱত গীতাৰ সম্পূৰ্ণ ধাৰণা সন্মুখত ৰাখি আৰু পশ্চিমৰ বিজ্ঞানীসকলে ফিজিক্স কেমেষ্ট্ৰিত দিয়া সম্পূৰ্ণ তথ্য সম্পূৰ্ণ ইনফৰমেশ্যন সম্পূৰ্ণ লসমূহ হাতত লৈ পেলাই আপুনি কথা পাতক আৰু তেতিয়া হয়তো আপোনাৰ বহুত বাৰ্নিং কুৱেশ্যন যিবিলাক আমি কওঁ আমাৰ জ্বলন্ত সমস্যা বুলি কওঁ সেইবিলাক বহুত সহজে সমাধান কৰিব পাৰিম বিষয়ৰ ওপৰত ছ'চিয়েলিজিম ডিক্টেটৰশ্বিপ পলিটিকেল চায়েন্স কেনেকৈ এখন সমাজ ওপৰত যাব পাৰি এখন সমাজে বিভিন্ন ধৰণে বিভিন্ন কষ্ট বিভিন্ন সমস্যাৰ মাজেদি যায় এদিন নিজৰ নাম গোটেই ভাৰত পৃথিৱীৰ সন্মুখত দেখাব পাৰে এই কথাবিলাক হয়তো তেখেতে নিশ্চয় পঢ়িছিল কিন্তু আমাৰ এটা এনেকুৱা নেৰেটিভ হৈ গৈছে যে আমি যিটো ৰাজনৈতিক দলৰ হৈ আমি ভোট দিওঁ বা যিজন মুখ্যমন্ত্ৰীক আমি আমাৰ আইডিয়েল বুলি ভাবিলেও তেখেতৰ ধাৰণাৰে আমি চলিব খোজোঁ কিন্তু এয়া এখন ভাৰতবৰ্ষৰ দৰে ডেমক্ৰেচিৰ কাৰণে সুস্থ চিন্তাৰ মঞ্চ নহয় আপুনি কেতিয়া পাৰিব যেতিয়া আপুনি নিউট্ৰেল হ'ব ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য'ত জাতি ধৰ্মৰ এক বহুত ডাইভাৰ্চিটি আছে আৰু এই বৈচিত্ৰ্যময় ভাৰতবৰ্ষখনত আপুনি যদি ভালদৰে জীয়াই থাকিব লাগে আমি বিশ্বগুৰু হৈ দেখাব লাগে আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ সপোনৰ সেই বিশ্বগুৰু হোৱা ভাৰতখন যদি আপুনি দেখাব লাগে তেতিয়াহ'লে আপুনি জ্ঞান বিজ্ঞানৰ ওপৰত জোৰ দিবই লাগিব আপুনি চিন্তা চৰ্চা আপুনি সেই আমি আগতে যিখিনি হেৰাই গৈছিল বুলি ভাবোঁ সেই হেৰাই যোৱা সকলো ৰীতি নীতি সামৰি লৈ পেলাই
এক বৈজ্ঞানিক দৃষ্টিভংগীৰে আগবাঢ়িলেহে আমি বিশ্বগুৰু হ'ব হয়তো এদিন পাৰিম। ধন্যবাদ জনাইছোঁ সকলোকে ইমান সময় আপোনালোকে ৰখি থকাৰ বাবে। ভিডিঅ'টো বাৰে বাৰে ছুটি কৰিব বিচাৰিছোঁ, যদি ছুটি কৰিব পৰা বিষয় হাততে ল'ব পৰা নাই, য'ত 10 মিনিটত বা 15 মিনিটত আমি গোটেই কথাখিনি কৈ শেষ কৰিব পাৰোঁ। হয়তো আমি আনি থকা ভিডিঅ'বিলাক বহুত দীঘলীয়া হ'ব পাৰে, 1 ঘণ্টাৰ হ'ব পাৰে, কিন্তু এইকাৰণে আমি তাক দীঘলীয়া কৰিব খুজিছোঁ যাতে 10 বা 15 মিনিটত যিখিনি কথা ক'ব পাৰি সেই কথাখিনিতকৈ অলপ বিস্তৃত ধৰণে বিশ্লেষিত ৰূপেৰে আপোনালোকৰ সন্মুখত দাঙি ধৰিব পাৰোঁ। তাৰ বাবে সৃষ্টি হৈছে ফেচবুকৰ এই বেটুপাত নামৰ পেজটো আৰু মোৰ নামেৰে সঞ্জীৱ বৰুৱাৰ নামেৰে থকা ইউটিউবৰ এই চেনেলটো, য'ত আমি হয়তো চিন্তা চৰ্চাৰ এক নতুন মঞ্চ পাম। তাৰ আশাৰে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতা মোৰ সদায় দৰকাৰ হ'ব। ধন্যবাদ, নমস্কাৰ।